ওটা ঘর ভাঙিয়ে মানুষ মরিছে। কি নাম? হ্যাঁ, কি নাম? অনেক মশারি। কি বয়স কিমান হৈছে? 40। কোনটো গাঁও? হ্যাঁ, কোনটো গাঁও? আমবাৰী বাটাৰ আমবাৰীয়ে আমবাৰী বাটাবাৰী কয়। ভাঙি ফেলে এইবাৰ বতাহ পৰি ঘৰ দুৱাৰ ভাঙি ফেলে বহুত বেয়া হৈছে। গাছডাল ভাঙি ফেলে মোৰো নিজৰে ঘৰে তামোল 5ডাল আৰু তাৰপিছত আম এডাল পৰি ঘৰৰ আধা কোণাত পৰছে, কিন্তু পৰি গৈ টিংপাত 2খনমান উঠিছে। তাৰপিছত তামোল এডাল পৰা শালৰ ঘৰটো ভাঙছে। বহুত মানুহৰ ক্ষতি হৈছে না? বহুত মানুহ ক্ষতি হৈছে। আৰু ইমান ডাঙৰ এটা ভজা গাছ এডাল আছিল, সেই ভজা গাছো এঘাতৰ কাৰণে পাকা ঘৰটো নালাগে। যোৱাকালি যি ৰাতিত ধুমুহা আহিল, হয়তো আমাৰ সমগ্ৰ এই অঞ্চলত যথেষ্টখিনি ক্ষয় ক্ষতি হৈছে। আৰু ৰাতিৰ ভিতৰতে খবৰ আহিছে যে আমাৰ আমবাৰী বাটাবাৰীত গছ পৰি এজন মহিলা মৃত্যু হৈছে। গতিকে মই দুখ প্ৰকাশ কৰিছোঁ। আৰু লগতে মোৰ ঘৰৰ ওপৰতো ডাঙৰ গছ এটা পৰিছে। গতিকে ভগৱানৰ কৃপাত মই নিজেও বাচি গ'লোঁ। গতিকে যিখিনি ক্ষয় ক্ষতি হৈছে ৰাইজৰ, আমি যিমান পাৰোঁ চোৱা চিতা কৰাৰ কাৰণে চেষ্টা কৰিম। আমবাৰী গাঁৱৰ এজন মই বাসিন্দা হয়। আজি ৰাতি প্ৰায় 2টামান বজাত বহুত ডাঙৰকৈ ধুমুহা আহিলে, বতাহ বৰষুণ একদমবাৰে ঘৰ বাগৰি কিনে আমাৰ এই গৰীব ঘৰ এজন, তাৰমানে মাইকী মানুহ হয়, অমে মছাহাৰী, তেওঁৰ আজি মৃত্যু ঘটি গ'ল। তেওঁৰ মৃত্যুৰ আমাৰ বাবে আমি অসম চৰকাৰৰ পৰা বা আমাৰ BTR চৰকাৰৰ পৰা আমি সাহায্য বিচাৰোঁ। আৰু মই গাঁৱৰ